আমি সকলোৱে ইউটিউব, ফেচবুক, ফ্লিপকাৰ্ট, এমাজন এইবোৰ ব্যৱহাৰ কৰোঁ। কিন্তু আপোনালোকে জানেনে, এই এপ্লিকেশ্যনবোৰ বহুত বেছি MBৰ হোৱাৰ বাবেই মোবাইলৰ স্পেচ ফুল হৈ যায় আৰু তেতিয়াই আমি মোবাইলত এপ্লিকেশ্যনটো দূৰৰে কথা, ফটো এখনো ৰাখিব নোৱাৰা হৈ যাওঁ। তাৰ উপৰিও মোবাইলটোৱে হেং মাৰিবলৈ ষ্টাৰ্ট কৰি দিয়ে। এনেকুৱা হ'লে আপুনি কি কৰিব? এপ্লিকেশ্যনবোৰ আনইনষ্টল কৰি দিয়ক। ভয় নাখাব, আপোনালোকে এই এপ্লিকেশ্যনবোৰ আনইনষ্টল কৰাৰ পাছতো ইউজ কৰিব পাৰিব। আজি মই আপোনালোকক ক'বলৈ ওলাইছোঁ এনেকুৱা এটা এপ্লিকেশ্যনৰ কথা, যাৰ MBও বহুত কম আৰু এই এপ্লিকেশ্যনটোৰ ভিতৰতেই আপুনি ব্যৱহাৰ কৰা যেনে ইউটিউব, ফেচবুক, ফ্লিপকাৰ্ট, এমাজন এইবোৰৰ বাদেও আৰু বহুতো এপ্লিকেশ্যন পাব। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। তেন্তে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। এপ্লিকেশ্যনটোৰ নাম হৈছে স্মাৰ্টকিট 360। এপ্লিকেশ্যনটো আপোনালোকে প্লে' ষ্ট'ৰৰ পৰা ডাউনলোড কৰিব লাগিব। প্লে' ষ্ট'ৰটো অ'পেন কৰিব, তাৰপিছত চাৰ্চ বাৰত চাৰ্চ কৰিব স্মাৰ্টকিট 360। চাৰ্চ কৰাৰ লগে লগে এনেধৰণে আহি যাব। ইনষ্টল কৰি ল'ব। ইনষ্টল কৰাৰ পিছত অ'পেন কৰিব। অ'পেন কৰিলে এনেধৰণে আহিব। ইয়াত দেখিছে আপুনি প্ৰথমতেই আছে নোটপেড, ট্ৰেন্সলেটৰ, ডিক্সনেৰী, এক্সাৰচাইজ, ফাইল মেনেজাৰ, কাটাৰ, এনেকৈ বহু ধৰণৰ এপ আছে। ফ্লেছ লাইট আছে, ক্লিনাৰ আছে, কেলকুলেটৰলৈকে আছে আৰু এই ওপৰত থকা থ্ৰী ডটটোত ক্লিক কৰিব। তাত ক্লিক কৰিলে দেখিব অল ছ'চিয়েল মিডিয়া। অল ছ'চিয়েল মিডিয়াত ক্লিক কৰাৰ লগে লগে পাব ইয়াত ফেচবুক, টুইটাৰ, ইনষ্টাগ্ৰাম, টেলিগ্ৰাম, ইউটিউব এনেকুৱা ধৰণৰ সকলোবোৰ এপ্লিকেশ্যনেই ইয়াত পাব। হোৱাটছএপ, তাৰপিছত বেক কৰিব। বেক কৰাৰ পিছত আকৌ থ্ৰী ডটত ক্লিক কৰিব। তাৰপিছত তলত দেখিব অল শ্বপিং। অল শ্বপিঙত ক্লিক কৰিলে এমাজন, বেষ্ট বাই, ইবে, ফ্লিপকাৰ্ট, স্নেপডিল এনেধৰণৰ শ্বপিঙৰ এপ্লিকেশ্যনবিলাক পাব।